OKPৰ পৰা আপোনালোকৰ ইলেক্ট্ৰিচিটি বিলসমূহ কিদৰে জমা কৰিব পাৰিব সবিশেষ দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। যদিহে আপোনালোকৰ মোবাইলত OKP এপ্লিকেশ্যনটো নাই তেতিয়াহ'লে আপোনালোকে গুগল প্লে ষ্টৰত আহি ইয়াতে লিখি দিব OKP লিখি দিয়াৰ পিছতে আপোনালোকে এপটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে আপোনাৰ মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰটো দিয়াৰ পিছতে এটা OTP আহিব। OTP দিয়াৰ পিছত ইয়াতে এপটোত লগইন হৈ যাব। লগইন হৈ যোৱাৰ পিছত সকলোখিনি অপশ্যন আপোনালোকে ইয়াতে দেখা পাব। প্ৰিপেইড পোষ্টপেইড ইয়াতে ইলেক্ট্ৰিচিটি এটা অপশ্যন আছে। তাতে ক্লিক কৰি আপোনালোকৰ ID নাম্বাৰ আৰু এমাউণ্ট সকলোখিনি ছিলেক্ট কৰি আপোনালোকে ইয়াতে পে' কৰিব পাৰিব। মই এইখিনি পাছত দেখাই আছোঁ। প্ৰথমতে আপোনালোকে ইয়াতে এড কৰিব লাগিব পইচাটো ইয়াতে ভৰাই ল'ব লাগিব। তাৰ আগতে আপোনালোকে ইয়াতে এড মানি তাতে ক্লিক কৰিব। এড মানিত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিমানটো বিল আহিছে সিমানটো আপোনালোকে ইয়াতে প্ৰথমতে এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে এড কৰি ল'ব। মই 481 টকা এটা প্ৰথমতে ভৰাই লওঁ। তাৰপিছতে দেখাই আছোঁ আপোনালোকক ইয়াতে সকলোখিনি অপশ্যন খোল খাব। আপোনালোকে যি এপ ব্যৱহাৰ কৰে, মই গুগল পে'টো বাছি লৈছোঁ। গুগল পে'টো বাছি লোৱাৰ পিছতে UPI পিন দি ইয়াতে এড মানি কৰি ল'ব। ইয়াত দেখিছে মোৰ 481 টকা OKP ৱালেটত আহি গৈছে। গতিকে ইয়াৰ পঢ়াৰ পিছত আপোনালোকে ইলেক্ট্ৰিচিটি অপশ্যনটোত ক্লিক কৰিব। তাৰপিছতে কাষ্টমাৰ ID ছিলেক্ট অপাৰেটাৰ, আপোনালোকে অপাৰেটাৰটো 5 নম্বৰটো ছিলেক্ট কৰিব অসমৰ পৰা যদি চাই আছে। তাৰপিছতে সকলোখিনি ফিল কৰাৰ পিছতে ইয়াতে কনফাৰ্ম ৰিচাৰ্জত ক্লিক কৰিব। ইয়াতে দেখিবলৈ পাইছে ৰিচাৰ্জ ছাকচেছফুলি হৈ গৈছে। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।